ৰঙাপাৰাত অৱস্থিত নামনি গাঁও কৃষ্টি বিকাশ মঞ্চৰ উদ্যোগত আজি 5 দিনীয়া এক বড়ো নৃত্য কৰ্মশালাৰ অন্ত পৰে। সামৰণি অনুষ্ঠানত আমি আহি উপস্থিত হৈছিলোঁ আমন্ত্ৰণ ক্ৰমে। অতি সুন্দৰ পৰিৱেশ আৰু ইয়াৰ যিগৰাকী সভাপতি অতি গতিশীল ব্যক্তি, তেখেত এজন বিশিষ্ট সাংস্কৃতিক কৰ্মী। ইতিমধ্যে আমি তেখেতক ঝুমুৰ আৰু বিহুটো তেখেতৰ পাৰদৰ্শিতা এই কামখিনি আগবঢ়াই যোৱা দেখিছিলোঁ। গতিকে তেখেতৰ উদ্যোগত আৰু এই যি তেখেতৰ গোটেই ৰাইজৰ সহযোগ চেম্বাৰ্ছ অফ কমাৰ্চৰ পৰা আৰম্ভ কৰি ইয়াৰ স্থানীয় যিসকল বিশিষ্ট সাংস্কৃতিক কৰ্মী সকলোৰে সহযোগত এটা সুন্দৰ সফল সামৰণি পৰিছে। ইয়াত প্ৰায় 150গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। গতিকে আমি যিটো অসম চৰকাৰে এতিয়া ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছে বড়ো লোকনৃত্যৰ ওপৰত, তাৰ ওপৰত আধাৰ কৰি এই অনুষ্ঠানটো কৰা হৈছিলে। গতিকে সুন্দৰভাৱে অনুষ্ঠিত হৈছে। সকলোকে আমি শুভকামনা জনাইছোঁ। আহি থকা অনুষ্ঠানখিনি যাতে 100% সাফল্যমণ্ডিত হ'ব পাৰে। বিকাশ মঞ্চ আৰু নামনি গাঁও মিলন সংঘৰ উদ্যোগত আমি 5 দিনীয়াকৈ আমি বাগুৰুম্বা, বাৰদৈ চিখলা, দাওশ্ৰী দেলাই, ঢাল ঠুংৰি ইত্যাদি নাচেৰে আমি ইয়াত কৰ্মশালা দিছিলোঁ। আৰু এই কৰ্মশালাত আমাৰ সহযোগিতা আগবঢ়াইছিল যোৱাবাৰ সংগীত মহাৰণত যি 10গৰাকীয়ে ষ্টেট লেভেলত 2nd পজিশ্যন বুটলি আনিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ দ্বাৰাই আমি ইয়াত প্ৰশিক্ষণ দি আহিছিলোঁ বাগুৰুম্বা, দাওশ্ৰী দেলাই ইত্যাদি নাচবোৰ। ইয়াত অকল বড়োই নহয়, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে সহযোগিতা আগবঢ়াইছে। আৰু অকল বড়োৰ লগতেই ভাবিছিলে বহুত মানুহে যে অকল বড়োৰে হ'ব নেকি, সেইটো নহয়। বিভিন্ন জনগোষ্ঠীয়ে সহযোগিতা আগবঢ়াইছে আৰু সকলোৱে শিকিছে ইয়াতে, বড়ো অনাবড়ো সকলোৱে।